বড়ো জাতিটোৰ নিচিনা মই অনেষ্টলি কৈছোঁ মনৰ পৰা কৈছোঁ বড়োৰ জাতিটোৰ নিচিনা মই নাভাবোঁ যে অসমত বেলেগ জাতিয়ে নিজৰ ট্ৰেডিশ্যন নিজৰ ভাষা নিজৰ নিজৰ কাপোৰ পিন্ধা কাপোৰ বা খোৱা বোৱাকে ধৰি লওক বা ইউনিটি যে বেলেগ কোনোবা জাতিয়ে ধৰি ৰাখিছে এইটো ইয়াৰ কাৰণে কৈছোঁ মই বড়ো সম্প্ৰদায়লৈ বিয়া সোমাইছোঁ সেইটো কাৰণে নহয় কেতিয়াবা আহি পিনে বড়োলেণ্ডত চাওক বড়োলেণ্ডত আহি পিনে চাওক আৰু বড়ো মানুহখিনিৰ মাজত সোমাই চাওক যে এজনী ছোৱালীয়ে গাভৰু ছোৱালীয়ে জীয়ৰী ছোৱালীয়ে নিজে কেনেকৈ দখনা পিন্ধে ঘৰত পৰ্যন্ত দখনা পিন্ধি তেওঁলোকে থাকে নিজৰ পৰম্পৰা নিজৰ সংস্কৃতি ইমান ধুনীয়াকৈ বচাই ৰাখিছে আৰু এই জাতিটোক সংৰক্ষণ কৰক মানে এই জাতিটোক বচাই ৰাখিবৰ কাৰণে চেষ্টা কৰক আৰু যদি বচাই ৰাখিব নোৱাৰে তেওঁলোকে নিজে বচাবলৈ নিজক চেষ্টা কৰিছে নিজে আগবাঢ়ি যাব চেষ্টা কৰিছে ইয়াক লৈ কৌতূহল নকৰিব